নমস্কাৰ, কেনে আছে আপোনালোক? ভালে আছে নিশ্চয়। মই আছোঁ আজি গণেশঘাটত। তেজপুৰৰ গণেশঘাটৰ পৰিৱেশ, এটা হুলস্থুলীয়া পৰিৱেশৰ মাজত আছোঁ মই। ভাবিলোঁ অকণমান আপোনালোককো এই পৰিৱেশৰ উমান দিওঁ। যিহেতু শাওণ মাহ এতিয়া, শাওণ মাহৰ দেওবাৰ আজি, আৰু এয়া হৈছে গণেশঘাটৰ পৰিৱেশ। হুলস্থুল হৈ আছে। মোৰ ভইচটো আপোনালোকে কেনেকৈ পায় নাজানো, কাৰণ তাত ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, ইমান পৰিৱেশটো হুলস্থুলীয়া। মনে মনে ভিডিঅ'টো ৰেকৰ্ডহে কৰিছোঁ, মানে ৰেকৰ্ডিং কৰিলোঁ, ভইচ ঘৰত আহি দিছোঁ। সেয়া দেখিছেনে, বাৰ বান্ধি দিয়া হৈছে বাঁহকেইডালেৰে। সেয়া তাৰ তললৈকে চিৰি, পানী বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ, সেইকাৰণে তেনেকৈ বান্ধি দিয়া হৈছে। ঘাটত মানুহ ভিৰ আছে, এটা পৰিৱেশ, ভিৰৰ পৰিৱেশ। বিভিন্নজন আহিছে পৰিৱেশটো উপভোগ কৰিবৰ কাৰণে। তাতে আজি দেওবাৰ, শাওণৰ মাহ, ৰাতিলৈ অগণন ভক্তৰ আগমন ঘটিব, কাৰণ এই ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী নি পেলাই সোমবাৰে, অৰ্থাৎ শাওণৰ সোমবাৰে বিভিন্ন শিৱ মন্দিৰত জল অৰ্পণ কৰিব। আচলতে আপোনালোকক মই কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যে পিছফালে দেখিলেনে, অলপ আগতে গান গাই আছে, সেয়া হৈছে ঘটি গৰম। এটা পিতলৰ ঘটিত কিছুমান চানা মিক্স কৰি পেলাই গৰম কৰিবলৈ দিয়ে, খাই বৰ টেষ্ট লাগে বাৰু। মই বৰ ভাল পাওঁ খাই পেলাই। ষ্ট্ৰীট ফুড, ৰাস্তাই ৰাস্তাই ফুচকা দোকানী আৰু বিভিন্ন ধৰণৰ দোকানী দেখিছোঁ। পৰিৱেশটো অলপ মেলাৰ দৰে হৈ আছে, পূজাৰ সময়ৰ দৰে। মানুহ আহিছে, উৎসৱমুখৰ এটা পৰিৱেশ যেন লাগিছে। মই আচলতে এনেকৈ শাওণ মাহত গণেশঘাটলৈ আহি পোৱা নাছিলোঁ, এইবাৰেই প্ৰথম। মোক আপোনালোকে ক'ৰ পৰা চাইছে জনাবচোন, পাৰে যদি। আৰু গণেশঘাটলৈ আহিছেনে নাই সেইটোও জনাব। তেজপুৰৰ আশে পাশে থকা বা তেজপুৰত থকা শোণিতপুৰ জিলাৰখিনিতো নিশ্চয় আহিছে, চিনি পায় গণেশঘাটক ভালদৰে। কিন্তু বাকী আপোনালোক অসমৰ পৰা কোনে কোনে চাই আছে, মোক ক'ৰ পৰা চাই আছে নিশ্চয় জনাব। এই গণেশঘাটত তিনিভাগ মন্দিৰ আছে, এভাগ শিৱ মন্দিৰ। গণেশঘাটৰ নামটো গণেশঘাট হোৱাৰ নামৰ আঁৰতেই আছে এভাগ গণেশ মন্দিৰ, আৰু সেয়া শিৱ মন্দিৰ এভাগো আছে, শনি মন্দিৰ এভাগো আছে, গণেশ মন্দিৰ এভাগো আছে। মই যিমান পাৰোঁ আপোনালোকৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাস্তাৰ দুয়োকাষে সৰু সৰু দোকানবোৰ বহিছে, মানুহৰ ভিৰ অকণমান হৈছে। মই বেক কেমেৰা কৰি দিছোঁ, আপোনালোকে সুন্দৰভাৱে পৰিৱেশটো চাব পাৰিব। এতিয়া খুব ধুনীয়া গছ গছনিৰে সেউজীয়া পৰিৱেশ এটা, কাষে কাষে দোকান, সেয়াটো খোলাই নাই, দোকানী আহিছে। ৰাতিলৈহে আচলতে অগণন ভক্ত আহিব, আৰু সেয়েহে এটা মেলাৰ দৰে পৰিৱেশ। এনেকুৱা পৰিৱেশবোৰ দেখিলে আচলতে মোৰ সৰুকাললৈ মনত পৰে বেছিকৈ, কাৰণ সৰুকালত এই পৰিৱেশবোৰ বেছিকৈ দেখা পাইছিলোঁ। ৰাস্তাৰ কিনাৰত পূজা পাৰ্বণে এনেধৰণৰ পৰিৱেশ এইবিলাক। আজি বৰ ভাল লাগিছে মনটো, সেউজীয়া পৰিৱেশ। আগত সেয়া পাহাৰ এটা, আৰু অকণমান আগলৈ গ'লে অগ্নিগড় পোৱা যায়। অগ্নিগড়লৈ আহিছেনে আপোনালোক? অগ্নিগড় বুলি ক'লে ঊষা অনিৰুদ্ধৰ কাহিনী নিশ্চয় গম পায়। ঘাটত আহি বহি ল'লোঁ পাৰত। এয়া ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত জাহাজ এখন চলিছে। ভাল লাগিছে পৰিৱেশটো দেখি, কেনেকৈনো নেদেখুৱাওঁ আপোনালোকক। এনেকৈ আহিলে মনটো ভৰি পৰে, কিমান যে বিশাল। নৈৰ কথানো কি ক'ম। সকলো ভালে থাকে। আজিলৈ আহিছোঁ। জয় ৰাধে ৰাধে, জয় শ্ৰীকৃষ্ণ।